হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ খবৰ নিশ্চয় ভাল আপোনালোক সকলোৰে, আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে। আৰু আজি আপোনালোকৰ বাবে স্বাগতম জনাইছোঁ মোৰ আজি নতুন ভিডিঅ'টোলৈ। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই আজি নতুন ভিডিঅ'টি। আজিৰ ভিডিঅ'টিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব দিগুলিতা চেনেলটোলৈ আৰু ফেচবুক পেজ দিগুলিতা পেজলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি আজি চাই ভাল পায়। আৰু আজি আপোনালোকলৈ মই ভিডিঅ'টিত লৈ আহিছোঁ তেলপিঠা কেনেকৈ বনাইছোঁ ঘৰত তাকে লৈ আহিছোঁ। আৰু তেলপিঠাৰ বাবে অকণমান নাৰিকল ৰুকি লৈছোঁ, নাৰিকল অকণমান বেছিকৈ ৰুকি লৈছোঁ, ইমান নালাগে। কিমানখিনি কি দিম আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টি চাই থাকক। এইফালে এইখিনি লৈছোঁ মই এতিয়া কেঁচা কমলাৰ বাকলি সৰু সৰুকৈ কাটি ধুনীয়াকৈ ৰ'দত শুকাই লৈছিলোঁ। আৰু এইফালে চেনি আৰু অলপ তিলো দিম, আৰু এইফালে গুড়, আৰু তাৰপিছত কি দি আছোঁ পিঠাটিত দেখাই আছোঁ। এইফালে এইখিনি গুড়া চাউলৰ গুড়া, মানে ঘৰৰ চাউলত ভাত খোৱা চাউলটোৰ গুড়াই কৰি লৈছোঁ, ঘৰৰ চাউল। আৰু তাৰপিছতে এইফালে গুড়া দিছোঁ, তাতে নাৰিকল দিছোঁ আৰু চেনি দিছোঁ। আৰু এইফালে এতিয়া কমলাৰ বাকলি দিম মই অলপখিনি, কমলাৰ বাকলি অলপ দি দিছোঁ। তাৰপিছতে অকণমান তিল দি দিম, তাৰপিছত অলপ গুড় দি দিছোঁ মিঠা হোৱা কৰি, আন্দাজমতে যিমানখিনি লাগে। এইখিনি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম, লৈ কিনে অকণমান ইয়াতে পানী দিম, পানী দি লাহে লাহে মিক্স কৰি যাম। বেছি ঢিলা কৰিব নালাগে, অলপ ঢিলা কৰিলে হ'ল। আৰু অকণমান চ'দা দিছোঁ, এইখিনি হৈ গ'ল ধুনীয়া। আজি ৰাতিটো এনেকৈ থৈ দিম, অহাকালি ৰাতিপুৱা পিঠাটো বনাই দেখাইছোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ ৰাতিপুৱাই আজি আপোনালোকক ভিডিঅ'টোলৈ। আৰু এইফালে চৌকাতে ধুনীয়াকৈ পিঠাটো বনাবলৈ আৰম্ভ কৰিছোঁ। চামুচেৰে সৰু সৰুকৈ যিখিনি ৰাতি ধুনীয়াকৈ মিক্স কৰি গুলি কিনে থৈ দিছিলোঁ, ৰাতিটো থৈ দিয়া হৈছিল। ৰাতিটো সেনেকৈ মিক্স কৰি থ'লে পিঠাটো বেছি ঢিলা হয়। আৰু এইফালে এতিয়া অলপ সৰু সৰুকৈ এটাকৈ দি দিছোঁ কেৰাহীটোত প্ৰথমে ৰিফাইন তেল দি দিছোঁ। আৰু ৰিফাইন তেলখিনি ধুনীয়াকৈ গৰম হোৱাৰ পিছত পিঠাৰ গুড়িখিনি যিখিনি মিক্স কৰি থৈ দিছিলোঁ ধুনীয়াকৈ, সেইখিনি অলপ সৰু সৰুকৈ চামুচেৰে এটা চাইজত আৰু গোটেইখিনি এটা কৰি দি গৈছোঁ তেলখিনিত। আৰু এইফালে এটা ভাজি কিনে এক চাইড ভাজা হোৱাৰ পিছত আৰু উল্টাই দি আৰু বেলেগ চাইডটো ভাজি লৈছোঁ। লৈ ধুনীয়াকৈ অলপ টাইম ভাজ খোৱাৰ পিছত নমাই দিছোঁ। এইফালে দেখাই দিছোঁ আপোনালোকক পিঠাকেইটা, দেখিছেনে? ৰঙা হৈছে আৰু অলপ, কাৰণ গুড় দিয়া কাৰণে অলপ বেছি ৰঙা হৈছে। এইফালে এইখিনি মিক্সাৰখিনি দেখাই দিছোঁ। আৰু ইয়াতে কমলা বাকলি দিছোঁ, কাৰণ কমলা বাকলিৰ গোন্ধটো পিঠাটো যেতিয়া বনোৱা হয় ঠাণ্ডা হোৱাৰ পিছত গোন্ধটো বঢ়িয়া ওলায় কমলা বাকলি দিলে। আৰু তিলটো এইকাৰণে দিছোঁ, দেখাত ধুনীয়া হয় পিঠাটো, অলপ ৰঙাৰ মাজত অকণমান ক'লা হৈ থাকিলে। এইফালে পিঠাটো ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, তেন্তে আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আৰু সকলোৱে ভালে থাকক, কুশলে থাকক, আৰু অতি সোনকালে লগ পাম নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, তেতিয়ালৈ সকলোৱে ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল। আৰু আজিৰ ভিডিঅ'টি চাই যদি ভাল পালে লাইক এটা কৰি দিব, লগতে ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব।